হেল্ল' গাইজ, দুটা বিভাগৰ ফালৰ পৰা বহুকেইটা পদ মুকলি হৈছে। সকলোবোৰ কম ক'ত ক'ত মুকলি হৈছে, ইয়াৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে টু পোষ্ট অফ প্ৰচেছ চাৰ্ভাৰ। গতিকে আপোনালোকৰ পোষ্টকেইটা হৈছে প্ৰচেছ চাৰ্ভাৰ পোষ্ট। এইকেইটা আহিছে কামৰূপ মেট্ৰৰ ফালৰ পৰা। দেখা পাইছে নেম অফ দ্য পোষ্টত উল্লেখ কৰিছে প্ৰচেছ চাৰ্ভাৰ। ইয়াৰ কাৰণে পে'মেণ্ট আৰু গ্ৰেড পে থাকিব, অৰ্থাৎ পে'মেণ্ট হ'ব 14,000 পৰা 70,000 টকালৈকে আৰু ইয়াত গ্ৰেড পে থাকিব 5,200 টকা। মই কৈছোঁৱে দুটা পোষ্ট মুকলি হৈছে। ইয়াৰ কাৰণে আগতেও 4টা পোষ্ট মুকলি হৈছিলে, গতিকে এইখন এডিশ্যনেল নটিচ হয়। ইয়াত দুটা নতুনকৈ ইনক্লুড কৰা হৈছে আৰু মই কৈছোঁৱে আনৰিজাৰ্ভৰ কাৰণে এটা আছে আৰু ST প্লেইনছৰ কাৰণে এটা আছে। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে ছাবমিশ্যন অফ এপ্লিকেশ্যন, অৰ্থাৎ আপোনালোকে কেতিয়াৰ পৰা এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব ফ্ৰম দ্য ডেট অফ পাব্লিছিং ইন দ্য নিউজ পেপাৰ। এই নিউজ পেপাৰত যেতিয়া আপোনালোকৰ পাব্লিছ কৰা হৈছে তেতিয়াৰ পৰা আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো দিয়া আছে 15 days ফ্ৰম দ্য ডেট অফ পাব্লিছিং ইন দ্য নিউজ পেপাৰ। গতিকে 15 দিনৰ সময় দিয়া আছে। গতিকে নিউজ পেপাৰত পাব্লিছ কৰিছিলে 30 জুলাই তাৰিখে। গতিকে আপোনালোকৰ 30 জুলাইৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব। গতিকে 15 দিনৰ সময় দিয়া হৈছে। এই 15 দিনৰ ভিতৰত আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে। দেখা পাইছে মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে BA BSc বা BCom পাছ হ'ব লাগিব। তাৰ লগতে মাষ্ট হেভ নলেজ ইন অফিচিয়েল লেংগুৱেজ অফ আছাম, আৰু আপোনালোকে অসমীয়া জানিব লাগিব, তেতিয়াহে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছত মেনশ্যন কৰিছে দ্য চিলেকশ্যন প্ৰচেছ উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। গতিকে এতিয়ালৈ কোনো ধৰণৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে মেনশ্যন কৰা নাই। আপোনালোকক এই ৱেবছাইটটো ভিজিট কৰি থাকিব দিছে। দ্য কেণ্ডিডেট শ্বেল চেক দ্য নটিচ বৰ্ড এজ ৱেল এজ ইন দ্য অফিচিয়েল ৱেবছাইট অফ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট জুডিচিয়াৰী। গতিকে এই ৱেবছাইটটো আপোনালোকে চেক কৰি থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোবোৰ ইনফৰমেশ্যন এই চেনেলতে আপোনালোকে লাভ কৰিব। তথাপিও আপোনালোকে যোনটো ৱেবছাইট দিয়া আছে kamrup-metro.dcourts.gov.in, তাত আপোনালোকে ভিজিট কৰি থাকিব। তাত কিবা নটিচ পাব্লিছ হ'লে আপোনালোকে পাই যাব, অৰ্থাৎ চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে তাতে আপোনালোকে পাই যাব। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে টাৰ্মছ এণ্ড কণ্ডিশ্যনত কেণ্ডিডেট মাষ্ট ছাবমিট ৰেলিভেণ্ট টেষ্টিমনিয়েল চাৰ্টিফিকেট ফৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এলং উইথ দ্য এপ্লিকেশ্যন। গতিকে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম পায় তাৰ লগতে আপোনালোকে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যি ডকুমেণ্টছ আছে 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ সৈতে এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব। দেখা পাইছে হাউএভাৰ কেণ্ডিডেট হেভ টু প্ৰডিউচ দেয়াৰ অৰিজিনেল টেষ্টিমনিয়েলছ ৰিগাৰ্ডিং এডুকেশ্যনেল কোৱালিফিকেশ্যনছ, ডেট অফ বাৰ্থ, কাষ্ট, ৱৰ্কিং এক্সপিৰিয়েঞ্চ এটচেট্ৰা এট ছাবছিকুৱেণ্ট ষ্টেজেছ ৱেন আস্কড ফৰ। গতিকে আপোনালোকে যেতিয়া আপোনালোকক মাতিব, অৰ্থাৎ যেতিয়া আপোনালোকৰ ডকুমেণ্টছবোৰ চেক কৰিব, তেতিয়া আপোনালোকে অৰিজিনেল ডকুমেণ্টছবোৰ লৈ যাব লাগিব। কিন্তু বৰ্তমান আপোনালোকে এই সকলোবোৰ জেৰক্স কৰি ছাবমিট কৰিব লাগিব। আৰু দেখা পাইছে আপোনালোকৰ এজটো এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ হিচাপত চোৱা হ'ব। লিষ্ট অফ প্ৰভিজনেল কেণ্ডিডেট উইল বি পাব্লিছড ইন দ্য অফিচিয়েল ৱেবছাইট অফ কামৰূপ ডিষ্ট্ৰিক্ট জুডিচিয়াৰী। আপোনালোকে এপ্লাই কৰাৰ পাছত এখন প্ৰভিজনেল লিষ্ট ওলাব চিলেক্টেড কেণ্ডিডেটৰ, অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ পাছত এখন লিষ্ট ওলাব প্ৰভিজনেল কেণ্ডিডেটৰ। সেই লিষ্টখন আপোনালোকে চাব পাৰিব, যোনটো ৱেবছাইট দিয়া আছে kamrup-metro.dcourts.gov.in। তাত গ'লে আপোনালোকে সেই লিষ্টখন চাব পাৰিব। যদিহে আপোনালোকে এপ্লাই কৰে তাৰ পাছত আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰি থাকিব লাগিব। যদিহে আপোনালোকে এপ্লাই কৰে, সেই এপ্লাই কৰাৰ পাছত এই ৱেবছাইটটো ভিজিট কৰি থাকিব, তাতে আপোনালোকে এই লিষ্টখন পাই যাব। আৰু এটা ইম্পৰ্টেণ্ট কথা মেনশ্যন কৰিছে দ্য কেণ্ডিডেট হু হেভ অলৰেডি এপ্লাইড এজ পাৰ আৰ্লিয়াৰ এডভাৰটাইজমেণ্ট। যদিহে আপোনালোকে আগৰ যোনটো এডভাৰটাইজমেণ্ট ওলাইছিলে যদিহে তাত এপ্লাই কৰিছিলে, তেনেহ'লে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব নালাগে, নতুনকৈ তাত এপ্লাই কৰাই আপোনালোকৰ হৈ যাব। আৰু যদিহে আপোনালোকে বাই পোষ্ট পঠাব বিচাৰে, তেনেহ'লে এপ্লিকেশ্যনখন ক'ত ছাবমিট কৰিব লাগিব ইয়াত উল্লেখ কৰিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ নিয়েৰ দীঘলী পুখুৰী কটন কলেজ ৰোড, পিন নম্বৰ সকলোবোৰ মেনশ্যন কৰিছে। তাত আপোনালোকে বাই পোষ্টো কৰিব পাৰে, নহ'লে নিজে গৈ আপোনালোকে অফিচত গৈ পেলাই ছাবমিট কৰিব পাৰে। আৰু বাই পোষ্ট যদিহে কৰে তেতিয়াহ'লে আপোনালোকৰ 15 দিনৰ ভিতৰত সেই বাই পোষ্ট অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যনখন গৈ অফিচ পাব লাগিব। গতিকে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে আৰু যদিহে আপোনালোকে আগতে এপ্লাই কৰা নাছিলে, তেনেহ'লে এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পোষ্টবোৰ ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। আপোনালোকৰ নেক্সট পোষ্টকেইটা আহিছে ICFRD ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটৰ ফালৰ পৰা। দেখা পাইছে ৰিক্ৰুটমেণ্ট নটিচ। ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ ৱাক ইন ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। আপোনালোকে ইণ্টাৰভিউ দি এই পোষ্টবোৰত জইন কৰিব পাৰিব। এই ৱাক ইন ইণ্টাৰভিউ ইজ শিডিউল্ড টু বি হেল্ড অন 13/8/2026, অৰ্থাৎ 13 আগষ্ট তাৰিখে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। টাইমটো উল্লেখ কৰিছে 9:30 পৰা আৰু এড্ৰেছটো মেনশ্যন কৰিছে। দেখা পাইছে ICFRD ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাট। আৰু ইয়াৰ কাৰণে টোটেল 3টা পোষ্ট আছে আৰু পোষ্টৰ নাম হৈছে প্ৰজেক্ট এছিষ্টেণ্ট। সকলোবোৰ মেনশ্যন কৰিছে। দেখা পাইছে প্ৰজেক্ট ডিটেইলছটো মেনশ্যন কৰিছে। নেম অফ দ্য পোষ্ট মই কৈছোঁৱে প্ৰজেক্ট এছিষ্টেণ্ট। ইয়াৰ কাৰণে 2টা পোষ্ট আছে। ইয়াৰ কাৰণে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বিচাৰিছে ফাৰ্ষ্ট ক্লাছ বেচেলৰ ডিগ্ৰী ইন বটানী, ফৰেষ্ট্ৰি, জুলজি, কেমেষ্ট্ৰি, এগ্ৰিকালচাৰ, লাইফ চায়েন্স, জিঅ'গ্ৰাফী। গতিকে ইয়াৰ ভিতৰত যিকোনো এটাত আপোনালোকে ফাৰ্ষ্ট ক্লাছ বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু ডিজাইৰেবলত উল্লেখ কৰিছে উইলিংনেছ টু ৱৰ্ক ইন দ্য ফিল্ড কণ্ডিশ্যন। গতিকে আপোনালোকৰ ফিল্ড ৱৰ্ক হ'ব যিহেতু। এই পোষ্টৰ কাৰণে আপোনালোকৰ মান্থলি চেলাৰী হ'ব 22,000 টকাকৈ প্ৰতি মাহত। ছেকেণ্ড পোষ্টটো দেখা পাইছে প্ৰজেক্ট এছিষ্টেণ্ট PA
ইয়াৰ কাৰণে এটা পোষ্ট আছে ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে সেম হয় ফাৰ্ষ্ট ক্লাছ বেচেলৰ ডিগ্ৰী ইন বটানী ফৰেষ্ট্ৰি জুলজি কেমেষ্ট্ৰি এগ্ৰিকালচাৰ লাইফ সায়েন্স জিঅ'গ্ৰাফি সকলোবোৰ সেম হয় ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 22,000 টকাকৈ প্ৰতি মাহত দেখা পাইছে আৰু কেইটামান ইম্পৰ্টেণ্ট ডিটেইলছ উল্লেখ কৰিছে দ্য পোষ্ট আৰ পিউৰলি কণ্টেক্সুৱেল গতিকে এইকেইটা আপোনালোকৰ কণ্টেক্সুৱেল পোষ্ট হয় যিহেতু প্ৰজেক্ট বেছ পোষ্ট হয় এজ লিমিটটো দিয়া আছে 25 ইয়াৰ্ছ ঠিক তেনেদৰে ইয়াত ৰিলেক্সেশ্যন পাই যাব 5 ইয়াৰ্ছ ফৰ ST SC ওমেন এণ্ড 3 ইয়াৰ্ছ ফৰ OBC কেণ্ডিডেট গতিকে 5 বছৰ SC ST আৰু ওমেনৰ কাৰণে আৰু 3 বছৰ OBC কেণ্ডিডেটৰ কাৰণে ৰিলেক্সেশ্যন থাকিব আৰু দেখা পাইছে ডিউলি ফিল্ড আপ এপ্লিকেশ্যন ফৰ্ম এলং উইথ টেষ্টিমনিয়েলছ উইল বি একচেপ্টেড অন দ্য ডে অফ ইণ্টাৰভিউ দেখা পাইছে ইয়াত যোনটো মেনশ্যন কৰিছিলে ডিউলি ফিল্ড আপ এপ্লিকেশ্যন ফৰ্ম গতিকে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনো এটেচ কৰা আছে দেখা পাইছে এইখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ফৰ ৱাক ইন ইণ্টাৰভিউ গতিকে ইয়াৰ PDFটো যদি আপোনালোকে বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলত পাই যাব ডেছক্ৰিপশ্যনৰ লিংক থাকিব তাত ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব তাতে আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মৰ PDFটো পাই যাব গতিকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মৰ লগতে যি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে সকলোবোৰ লগত লৈ যাব লাগিব ইণ্টাৰভিউ দিনা সেইদিনাই আপোনালোকৰ সকলোবোৰ চেক কৰা হ'ব দেখা পাইছে কেণ্ডিডেট শুড ব্ৰিং ওৱান পাছপৰ্ট চাইজ ফটোগ্ৰাফ তাৰ লগতে আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব লাগিব যদিহে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ বিষয়ে ভালকৈ চাব বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলটো জইন কৰিব তাতে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF পাই যাব গতিকে এই দুটাই আছিল আজিৰ জব আপডেট যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে থেংক ইউ